আপুনি জানেনে ভীষ্ম পিতামহৰ ইচ্ছা মৃত্যুৰ আঁৰৰ আচল ৰহস্য কি আছিল? হস্তিনাপুৰৰ ৰজা শান্তনু একদিন যমুনা নদীৰ পাৰলৈ ফুৰিবলৈ গৈছিল। তাতেই তেওঁ কন্যা সত্যৱতীক লগ পায় আৰু সত্যৱতীৰ প্ৰেমত পৰে। শান্তনুৱে সত্যৱতীৰ পিতৃৰ ওচৰত বিবাহৰ প্ৰস্তাৱ ৰাখিল, কিন্তু সত্যৱতীৰ পিতৃয়ে এটা চৰ্ত ৰাখিলে। সত্যৱতীৰ সন্তানেই হস্তিনাপুৰৰ পৰৱৰ্তী ৰজা হ'ব, জ্যেষ্ঠ পুত্ৰ দেৱব্ৰত নহয়। যেতিয়া দেৱব্ৰতে পিতৃৰ এই দুখৰ কথা গম পালে, তেতিয়া তেওঁ পিতৃভক্তিৰ উদাহৰণ দি এক ভয়ংকৰ প্ৰতিজ্ঞা কৰিলে। মই আজীৱন কেতিয়াও ৰজা নহওঁ, যাতে মোৰ সন্তানেও কেতিয়াও সিংহাসনৰ দাবী কৰিব নোৱাৰে, আৰু মই আজীৱন অবিবাহিত হৈ থাকিম। তেওঁৰ এই ভয়ংকৰ প্ৰতিজ্ঞাৰ ফলস্বৰূপে আকাশৰ পৰা পুষ্পবৃষ্টি হয়, আৰু তেতিয়াৰ পৰাই তেওঁৰ নাম ভীষ্ম হয়। পুত্ৰৰ এই মহান ত্যাগ দেখি ৰজা শান্তনু অত্যন্ত আৱেগিক হৈ পৰিলে। তেওঁ দেৱব্ৰতক এক আশ্চৰ্য আৰু ৰহস্যময় শক্তি দান কৰিলে, যাক ইচ্ছা মৃত্যুৰ বৰদান বুলি কোৱা হয়। শাস্ত্ৰত উল্লেখ কৰা মতে শান্তনু কোনো সাধাৰণ মানুহ নাছিল। তেওঁৰ ওচৰত এনে এক দুৰ্লভ শক্তি আছিল যে তেওঁ যিকোনো বৃদ্ধ বা ৰোগাক্ৰান্ত ব্যক্তিক স্পৰ্শ কৰিলে সেই ব্যক্তি পুনৰ যোৱা হৈ উঠিছিল। তেওঁৰ আটাইতকৈ ডাঙৰ শক্তি আছিল দেৱতাসকলৰ সৈতে প্ৰত্যক্ষ সংযোগ। সেইকাৰণে তেওঁ নিজৰ তপস্যাৰ সকলো পুণ্য ভীষ্মক ইচ্ছা মৃত্যুৰূপে প্ৰদান কৰিলে। ইয়াৰ অৰ্থ আছিল কালেও ভীষ্মৰ ওচৰলৈ তেতিয়ালৈকে আহিব নোৱাৰিব যেতিয়ালৈকে ভীষ্মই নিজেই অনুমতি নিদিয়ে। মহাভাৰতৰ যুদ্ধত ভীষ্ম কৌৰৱ পক্ষৰ সেনাপতি আছিল। এই বৰদানৰ বাবে তেওঁ প্ৰায় অজেয় হৈ পৰিছিল। শেষত ভীষ্মই নিজেই পাণ্ডৱসকলক নিজৰ মৃত্যুৰ ৰহস্য জনালে। যি যুদ্ধত তেওঁ কোনো নাৰীৰ বিপৰীতে অস্ত্ৰ নধৰে, যুদ্ধত অৰ্জুনে শিখণ্ডীক ঢাল হিচাপে আগত ৰাখি ভীষ্মৰ ওপৰত শৰৰ বৰ্ষণ কৰিলে। ভীষ্মৰ সমগ্ৰ শৰীৰ শৰবিদ্ধ হৈ গ'ল। ইচ্ছা মৃত্যু বৰদানৰ বাবে তেওঁৰ প্ৰাণ ওলাই নগ'ল। তেওঁ 58 দিন ধৰি সেই শৰসজ্জাত জীৱিত হৈ থাকি পাণ্ডৱসকলক ৰাজধৰ্মৰ উপদেশ দিছিল। ভিডিঅ'টো যদি চাই ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।